চাওক সেইটো মই কমপ্লেইন কৰা নাই, সেইটো আপুনি নক'ব। মই তৰ্ক কৰিবলৈ অহা নাই। মই যিমান পাৰোঁ নিজৰ ফালৰ পৰা কৰি আপুনি গৈ আছোঁ। আপুনি ভাল পায় কাৰণে বুজি পাইছোঁ। ভাল পোৱা ইমান সন্মান হ'লে বেয়া। ভাল পাই কাৰণে মানুহ এতিয়া বহি আছে, তেনেকুৱা নকৰিব। কথাটো বেলেগলৈ লৈ নাযাব। কথাটো বেলেগলৈ মই ইয়াত কোনো মাতলামি কৰিবলৈ অহা নাই। মদ খাই মই গান গোৱা নাই, গম পাইছেনে? ইয়াত মই মদ খাই মাতলামি কৰিবলৈ অহা নাই। নহয় এইবিলাক বেয়া কথা। চব জুবিন হবা গেলে কি হ'ব? চব যদি জুবিন হবা আৰে কি কৈছে, ৰিকুৱেষ্ট কৰিছে, ৰিকুৱেষ্টেতো গাই আছো ন। নহয় মই কাকো বেয়া বুলি ক'বলৈ যোৱা নাই, মই অসুবিধাখিনি কৈছোঁ। ইমান ধুনীয়াকৈ হৈ যোৱা প্ৰগ্ৰেম এটা কিয় লাষ্টত বেয়া কৰিব লাগে? মোৰ মন গৈছে নেকি বেয়া কৰিবলৈ কথা অনুষ্ঠানটো? নাই নাই, জোনবাইতো তাই গাব। তাকো কাৰো মনত দুখ দিবলৈ অহা নাই, ইয়াত না কাজিয়া লাগিবলৈ আহিছোঁ। অকণমান বেয়া লাগিছে, কিন্তু আমাৰ সকলো দৰ্শকৰ উৎসাহ আৰু মংগলৰ বাকী চাপৰ্ট মৌচন্দাৰ লগত আছে। গতিকে আপোনালোকে এটা হাত থাপৰীয়া মৌচন্দাক পুনৰ উৎসাহ জনাওক। মংগলদৈতো এখন ফাংচনে নহয় না, বদনাম বুলি গোটেই মংগলদৈৰ কাৰণে বদনাম। মই অকণমান গাই দিছোঁ, তেওঁ গাব। জোনবায়ে